সকলে কৈছে লিডাৰসকলে যে তেখেতৰ দেউতাক আমাৰ আন্দোলনৰ সময়ত মানে আন্দোলনত সহযোগ কৰিছিলে সেই গতিকে তেখেতৰ ঘৰত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে তো আমাৰ দায়িত্ব হয় অলপ খবৰ লোৱাটো অলপ সক্ষন্তপ্ত পৰিয়াললৈ সমবেদনা আগবঢ়াটো সাহস দিয়াটো আমাৰ দায়িত্ব হয় সেইকাৰণে আমি আহিছোঁ মোৰ ভাল লাগিছে আহি পেলাই দেখা দিব পাৰিছোঁ কাৰণে মোৰ ভাল লাগিছে যে এইখিনি সময়ত মানে সকলোৰে সহায় সহযোগৰ দৰকাৰ আছে সমবেদনাৰ দৰকাৰ আছে সাহস দিয়াৰ দৰকাৰ আছে সেইকাৰণে মই আজি আহিবলৈ পাই বহুত ভাল পাইছোঁ বেলেগ এটা প্ৰসংগ সমাগত লোকসভা নিৰ্বাচন এই মিত্ৰজোঁটে ইউপিএলক কোকৰাজাৰক দিব বুলি কৈছে বিপিএফে কোনোবা মিত্ৰতা আছে বা কি ভাবিছিল না আমাৰ মিত্ৰতাটো এতিয়াও হোৱা নাই গতিকে ইউপিএলে যদি বিজেপিয়ে ইউপিএলক খেলায় তেতিয়াহ'লেতো আমাৰো কেণ্ডিডেট থাকিব কাৰণ যেতিয়ালৈকে বিজেপিৰ লগত আমাৰ কোনো এতিয়াও মিত্ৰতা স্থাপন হোৱাই নাই গতিকে এৰি দিয়াৰতো কোনো প্ৰশ্ন নুঠে কোনোবাই কৈ আছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাইদেৱে বোলে প্ৰাৰ্থী হ'ব যদি প্ৰাৰ্থীটো প্ৰদান কৰে কিবা ইচ্ছা আছে এইটো নাই হোৱা এতিয়ালৈকে নাই হোৱা এনে সম্ভাৱনাটোহে কৈছিলে দুৰ্গা দাস বড়োই সেইটোৱে মানে পেপাৰত অহাৰ কাৰণে বহুত স্প্ৰেড হৈ গৈছে আৰু যি নহওক জনে প্ৰাৰ্থী নহওক কিয় নিশ্চয় আমি জিকি যাম এইটো এনেকুৱা ধৰণৰ অৱস্থা পৰিৱেশ আমি পাইছোঁ সেই গতিকে আমি এনে এৰি দিয়াটোতো আমাৰ দলৰ কাৰণে মানে বিপদ গতিকে দলটো বচাবৰ কাৰণে আমি কেণ্ডিডেট দিব লাগিব যেতিয়ালৈকে পলিটিকেল আণ্ডাৰষ্টেণ্ডিং নহয় তেতিয়ালৈকেতো আমি এটা আমাৰ কেণ্ডিডেট থাকিব বুলি আমাৰ ধাৰণা হয় পৰিৱৰ্তনকামী চৰকাৰ তেওঁলোকে বিগত কেইবাবছৰ চৰকাৰ পৰিৱৰ্তন লাগে বুলি কৈ পাব্লিকক মানে তেওঁলোকে বিপথে পৰিচালিত কৰিছে এতিয়া ৰাইজ মানে ভুগিছে অনুতপ্ত হৈ আছে সেইকাৰণে এতিয়া সকলোৱে বুজি পাইছে হাগ্ৰামা কি হয় এইটো বুজি পাইছে হাগ্ৰামাৰ নিচিনা মানুহ আমি বিচাৰি নাপাওঁ হাগ্ৰামা আহিলে ভাল পায় এতিয়া বিজনেছমেনে হওক কোনোবা হাজিৰা কামলা কৰি খোৱা মানুহে নহওক কিয় তেওঁলোকেও মানে এতিয়া হাগ্ৰামা মহিলাৰ চৰকাৰহে বিচাৰিছে